हेलो दोस्त आपनालोक सकलोके मुरानजी भ्लग भिडिओলৈ জনাইছো স্বাগতম। আজিৰ ভিডিওটো অলপমান মানে বেলেগ মানে কিবা এটা বেলেগে হ'ব আৰু আজিৰ ভিডিওটো চাব বুলি আপোনালোকে আশা থাকিল, কিন্তু কি হ'ব ভিডিওটো গতিকে লাষ্টলৈকে চাই থাকিলে নিশ্চয় গম পাব। আৰু ধৰি লওক আজিৰ ভিডিওটোত মানে আমাৰ ঘৰখনৰ গোটেইখিনি মানুহ আজিৰ ভিডিওটোত মোৰ নামতে থাকিব আৰু মোৰ নামত কি কৰিব নকৰিব গোটেইখিনি দেখাই যাম। তো আপোনালোকে ভিডিওটো চাই থাকিব লাষ্টলৈকে আৰু আশা কৰোঁ ভিডিওটো চাই ভাল পাব আৰু বহুত মৰম দিব বুলি। গতিকে বলক আমি ভিডিওটোৰ ফালে আগবাঢ়ো। মাহতো যেহেতু আহিব আজি আমাৰ ইয়াতে আহিব, তো মাহতো আহিব কোনে কোনে কি কৰে আপোনালোকক বাৰু দেখাম। আৰু এতিয়া বৰ্তমান কিবা কানি যা যোগাৰ চলি আছে, কিবা এটা সৰু উৎসৱ বুলিয়ে ক'ব পাৰি দিয়কচোন। কিবা কানি যা যোগাৰ চলি আছে, তো কি যা যোগাৰ আনিছে মই আপোনালোকক অলপ চলপ দেখাই দিম। গোটেইখিনি যিহেতু অনা নাই গতিকে অলপ চলপ দেখাই আছোঁ ৰ'ব। তো এইটো নাৰিকল, তাৰপিছত মুগ জিকে থৈছে আৰু এইটো হৈছে বুট আৰু বাকী আছে এতে আছে আপোনাৰ দৈ। তো এইখিনিতে অলপ চলপ কিবা কানি আনছে আৰু বহুতখিনিতে আনিব বাকী আছে। তো গোটেইখিনি দেখাই আছোঁ ৰ'ব। আজি হৈছে পঞ্চমৃত মানে আপোনাৰ 5 মাহত যিটো বস্তু খোৱা হয় সেইখিনিকে পঞ্চমৃত বুলি কয়। মানে এতে বহুতখিনি নীতি নিয়ম থাকে, এনে নহয় আৰু। তো কি নীতি নিয়ম আছে মই আপোনালোকক গোটেইখিনি দেখাই আছোঁ। তো চাই থাকক ভিডিওটো একদম লাষ্টক লাগে। আপেল বা টেঙা কিবা আৰু দে কিনি দিলি হ'ব দে। বাকী অলপমান সিবাগে দি চক চুনি বেগে তলত খাজো নারকেল নাই দিয়ে না বেলেগ ফল দিছে আমার বাইরে নারকেল দিবে আৰু ফাইনেলি যিখিনি নীতি নিয়ম আছিল প্ৰায় শেষেই হ'ল। আৰু এতিয়া মানে কি ভাত তাত খোৱাৰ ফালে আগবাঢ়িব পৰা হৈছে। আৰু এইফালে খুৰীমাই পাকঘৰত ভাত বনাই আছে। মানে পাকঘৰৰ এইটো হৈছে গেছত কিবা কানি বনাই আছে আৰু সেইফালে জুইৰ পাকঘৰতো বনাই আছে বহুত কিবা কানি। তো খুৰীমাই ইয়াতে মানে পটল ভাজি আছে, মাছ ভাজি আছে। আৰু সিফালে আমি জুইৰ পাকঘৰৰ ফালে আপোনালোকক দেখাম, সেইফালেও কিবা কানি বনাই আছে। আৰু ফাইনেলি পটল ভাজা ওলাল কিজানি হৈ গৈছে দিয়ক পটল ভাজাটো। আৰু এতিয়া যাওঁ এই খুৰী জুইৰ পাকঘৰত কিবা বনাই আছে, মাংস বনাই আছে জুইৰ পাকঘৰত। মানে জুইত মাংসটো বেছি টেষ্টি হয় না, সেইকাৰণে জুইৰ পাকঘৰত এইফালে মাংসটো বনাই আছে। আৰু ভাত হৈ গ'ল ৰেডি, ভাত ৰেডি মানে খোৱা আৰম্ভ হৈ গৈছে। আৰু তোমাৰ টুকটুকটো খুৰীমাহঁতে মানে তাক দেখছি আগৰ ভিডিঅ'ত অলপমান নাচি চাচি আছে, সেই দেখাই দি দিলোঁ। আৰু আমি মানে মই ভাত খোৱা নাই বাৰু, বাকী ভাত খোৱা আৰম্ভ কৰি দি দিলে। আৰু ময়ো ভাতটো একেলগে খায়েই দি দিওঁ দিয়ক একেলগে, যিহেতু ভাত হৈছে গতিকে ধুনীয়া কৰি সাজি পাৰি দি দিছে। আৰু ভাত খাই দিওঁ। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব